Cigarettes and other tobacco products Act বুলি এখন আইন আছে 2003 পাছ হৈছিলে পাৰ্লিয়ামেণ্টত তাৰ যোনবিলাক মানে হেৰি আছে প্ৰভিজন আছে যেনেকৈ আপোনাৰ হেৰি আছে আপোনাৰ যিবিলাক প্ৰভিজন আছে তাৰ আমি হেৰি কৰি আছোঁ যোনটো ধঁপাত বিৰোধী এটা অভিযান সেইটো আমি চলাই আছোঁ বৰ্তমান আৰু প্ৰথম আমি যোনটো বস্তু চাইছোঁ এইটো হ'ল আপোনাৰ যোনবিলাক স্কুল ধৰক এডুকেশ্যন ইনষ্টিটিউশ্যন আছে তাৰ 100 গজ যোনটো সীমা তাৰ ভিতৰত যাতে কোনোৱে ধঁপাত জাতীয় কোনো সামগ্ৰী বেচিব নোৱাৰে তাৰ বিষয়ে আমি বিশেষ গুৰুত্ব দিছোঁ আৰু তাৰ লগে লগে আমি ছেকশ্যন 6 আছে তাৰ অধীনত আমি স্কুল কলেজৰ হেতুও চাইছোঁ আৰু লগতে যাতে কোনো 18 বছৰ তলৰ কম বয়সৰ ল'ৰা ছোৱালীক যাতে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী নকৰে আৰু লগতে যাতে কোনো এডভাৰটাইজিং নকৰে তেনেকুৱা ধৰণৰ সামগ্ৰী তাৰ ওপৰত আমি চকু দিছোঁ আৰু এই বাইদেৱে আমাৰ তেখেত ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ডিষ্ট্ৰিক্ট টবাকো কণ্ট্ৰল ডক্টৰ সুনীতা ইকা বাইদেউ তেখেতে যথেষ্টখিনি মানে ইনিচিয়েটিভ লৈছে আৰু মই তেওঁক বহুত ধন্যবাদ জনাইছোঁ যিখিনি তেওঁ কৰি আছে আৰু আমি ভাবোঁ আগন্তুক দিনতো আমি এনেকুৱা ধৰণৰ পদক্ষেপ আগবঢ়াই লৈ যাম ধন্যবাদ মোৰ নাম ৰুধিৰ প্ৰকাশ শৰ্মা অভিযান কৰি আজি যিটো ৰেড কৰিছোঁ মানে কি কয় তো তাত বিভিন্ন ধৰণৰ প্ৰডাক্ট পাইছোঁ চিগাৰেটৰ পাইছোঁ শেখৰ ছিগনেচাৰ বান্দৰ বিৰি তাৰ পাছতে কলা পাত ধপাত পাইছোঁ আৰু গুটকা মানে যিটো কয় ৰজনীগন্ধা ইত্যাদি বিভিন্ন ধৰণৰ পেকেট আমি পাইছোঁ আৰু আমি জব্দ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি চালান কাটি ফাইন কৰিছোঁ তেওঁলোকক চানমাৰী স্কুলৰ ওচৰত ডিয়াৰ কলেজ ৰোডত আমি কৰিছোঁ তাত আমি বহুত দোকানত আটাইকেইখন দোকানতে আমি ধঁপাত জাতীয় সামগ্ৰী পাইছোঁ তাৰপাছত আমি কমাৰ্চ কলেজৰ ওচৰত পাইছোঁ তাৰপাছতে তেনেকৈ আমি তাৰপাছতে হেৰি কি কয় এইটো নিউ গাৰ্লছ স্কুলৰ অলপ আগত 100 গজ বেহাৰ্ডত আমি পাইছোঁ তাৰপিছতে আৰু কি বুলি কয় এইটো আকৌ কৰিছিলোঁ আমি নুমলীগাৰ এৰিয়াটো আমি কল্পতৰু একাডেমি আছে তাৰ ওচৰত পাইছিলোঁ আৰু বিভিন্ন স্কুল যিবিলাক আছে তাৰমানে হেৰি তেল গৰম এৰিয়া নেকি সেইটো তাতো আমি মানে ওচৰতে প্ৰায়বোৰ স্কুল ইভেন নুমলীগড়ৰ স্কুলৰ বাউণ্ডেৰীত যিবিলাক দোকান আছে চব্জি দোকান কাপোৰৰ দোকান কিবা কিবি দোকান মণিহাৰী দোকান সেই দোকানবিলাকতো আমি পাইছোঁ মানে নহয় DPSৰ নহয় হেৰি নুমলীগড়ৰ মানে যিটো হেৰি বজাৰখন যে আছে তাত যি স্কুল আছে আমাৰ কি স্কুল বুলি কয় জানো সেইটো সেই স্কুলটোৰ ওচৰত আমি মানে বহুতখিনি গোলাঘাটতে যদিও ডেপুটি কমিশ্যনাৰ ছাৰে এনাউন্সমেণ্ট দিছিল যে COVID-19 পেণ্ডামিকৰ সময়ত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰাটো নিষেধ গোলাঘাট জিলাত কিন্তু তথাপিও মানুহে এই বস্তুবোৰ এই ধঁপাত জাতীয় সামগ্ৰীবোৰ বিকি আছে